সেইজনী পত্নীয়ে নিজৰ স্বামীক দিনত মাকৰ দৰে মৰম কৰে আৰু ৰাতি নিজৰ সকলো লাজ চৰম বাদ দি নিজৰ স্বামীক শাৰীৰিক সুখ দিয়ে। নিজৰ পত্নীজনীক সন্মান কৰা, নিজৰ পত্নীজনীক মৰম কৰা, কাৰণ তোমাৰ জীৱনত তোমাৰ পত্নীজনীহে তোমাৰ সুখতো লগত থাকিব আৰু তোমাৰ দুখতো লগত থাকিব। বাকী পৰিয়ালৰ সকলো মানুহ সুখতহে লগত থাকে, দুখত নহয়। মই সদায় কওঁ নিজৰ পত্নীক সন্মান কৰা, কাৰণ পত্নীজনী জীৱনত এবাৰে পায়। এতিয়া মোক কব দ্বিতীয় বিবাহ কৰিম, দ্বিতীয় বিবাহটো নামতহে, জিন্দগীভৰ তোমাৰ এডজাষ্ট কৰোঁতে যাব। একদম সত্য কথা। সকলো পুৰুষকে মই এটা কথা কওঁ, প্ৰথমজনী পত্নীৰ দৰে দ্বিতীয়জনী কেতিয়াও নহয়। প্ৰথমজনীয়ে তোমাক যিমান বুজি পাব দ্বিতীয়জনীয়ে কেতিয়াও নাপায়। প্ৰথমজনীয়ে তোমাৰ লগত এডজাষ্ট কৰি থাকিব আৰু দ্বিতীয়জনীৰ লগত তুমি এডজাষ্ট কৰি থাকিব লাগিব। এটা কথা আশে পাশে মন কৰিবা, যিসকলে দুজনী বিয়া পাতিছে সেইসকল ধ্বংস হৈ গৈছে। গতিকে নিজৰ পত্নীক মৰম কৰিবলৈ শিকক, তেওঁক সঁচা মনেৰে ভাল পাবলৈ শিকক। যদি কোনোবাই একমত আছা কমেন্ট কৰা, ময়ো চাওঁ কিমানে একমত আছে।